হাই বন্ধুসকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুলিচ ষ্টেনাৰ ইউকেলৈ। বন্ধুসকল আপোনালোকে দেখা পাইছে প্ৰচুৰ বৰষুণৰ ফলত আমাৰ গ্ৰাউণ্ডবিলাক বোকা হৈ পৰিছে, তথাপি আমি ৰাস্তাত আহি আমাৰ জোৱানসকলক প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈ আছোঁ, কঠোৰ পৰিশ্ৰম কৰিছে। আজি মই আপোনালোকক আগত দেখুৱাম কিছু সমৰ কলাৰ প্ৰশিক্ষণ আৰু সমৰ কলাৰ কৰিব যাওঁতে পোনপ্ৰথমে আমি দেহৰ উষ্ণতা বৃদ্ধি কৰিব লাগিব, ৱাৰ্ম আপ কৰিব লাগিব। সেইকাৰণে প্ৰথম ৱাৰ্ম আপ কৰি আমি আপোনালোকৰ আগত ভিডিঅ'টো প্ৰদৰ্শন কৰিব গৈছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। शेष और सीन में हिट करना है। बात समझ गया? यस सर। समझ गया? यस सर। रेडी? पावर पावर पंचेस शुरू कर। तो मैं अभी फाइटिंग में, ठीक है? हुक काट, हुक मार दिया, नीचे झुक गया, काट मार लिया, ठीक है? अभी इसे पहले हुक को इससे सीखेंगे, उसके बाद काट सीखेंगे, ठीक है? दोबारा देखो, हुक वो झुक गया, तुम झुक जाना, ठीक है? हुक काट गया ना, झुक गया, काट मार लिया, ठीक है? वो गिर जाएगा नीचे, ठीक है? बात समझ गया? अभी अपर पंच, रेडी? डबल पंच। फाइटिंग स्टार्ट। বন্ধুসকল আপোনালোকে দেখা পাইছে আমাৰ গ্ৰাউণ্ড ডেইলি বৰষুণৰ ফলত সম্পূৰ্ণ বোকা হৈ পৰিছে আৰু এতিয়া গ্ৰাউণ্ড বিচাৰি ফুৰিছোঁ। য'তেই শুকান ঠাই পাওঁ, য'তেই মুকলি ঠাই পাওঁ, তাতে আমি আমাৰ অনুশীলনী চলাবলৈ আৰম্ভ কৰিছোঁ। আৰু সকলোলৈ ধন্যবাদ জনাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। জয় আই অসম।